Hi, hello, namaskar and welcome back to Traveling CMG Vlogs. কালি আছিলোঁ শ্বিলঙত আগত যোনখন হোটেলত আছে আনন্দ হোমষ্টে তাতে আছিলোঁ আজিও তাতে আছোঁ এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জীৰ ফালে আৰু চেৰাপুঞ্জীত যোৱা বছৰ যোনটো ভুল হৈছিল এইবাৰ এইটো ভুল কৰা নাই কিন্তু এইবাৰ হোটেল বুক কৰি থৈ দিয়া আছে কোনো ধৰণৰ টেনশ্যন নাই এতিয়া আমি গৈ আছোঁ এলিফেণ্ট ৱাটাৰফলছটো চাবৰ কাৰণে এলিফেণ্ট ৱাটাৰফলছটো চাই সেইটো ৰাস্তাইদি পোনে পোনে একদম চেৰাপুঞ্জীলৈকে যাম বাটত বহুত ধৰণৰ ৱাটাৰফলছ আছে জেগা আছে চাবলগীয়া গোটেইখিনি চাম এতিয়াও হ'ল আমাৰ ৰুম এয়া গান চলি আছে মিউট কৰি দিছোঁ কপিৰাইট লাগিব বুলি ৰঞ্জিত পূৰা ফুল ৰেডি এতিয়া ক'ত যাম আমি চেৰাপুঞ্জী এতিয়া আমি চেৰাপুঞ্জী নাযাওঁ এলিফেণ্ট ৱাটাৰফল যাম তো বাহিৰত বৰষুণ অলপ কম হৈছে মটৰব্লগত লগ পাম যদি বৰষুণ যদি হৈ যায় আকৌ আৰু শ্বিলঙৰ ৱেডাৰটো গম নাপায় যে কেনেকুৱা হৈ থাকে তো এতিয়া ওলাওঁ ব্লগ হোটেলৰ পে'মেণ্ট যিমানখিনি আছে কৰি দিওঁ কৰি দি পেলাই ডাইৰেক্ট ওলাই আছোঁ আৰু যদি এইখন হোটেল যদি আপোনালোকক যদি লাগে শ্বিলঙৰ পুলিচ বজাৰৰ ওচৰত তেনেহ'লে ডেছক্ৰিপশ্যনৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে ফোন কৰিব ফোন কৰি 3-4 দিন আগতে বুক কৰি ল'ব তেতিয়া পাই যাব দিয়ক এতিয়া মই ডাইৰেক্ট মটৰব্লগত লগ পাই আছোঁ লাগেজ বান্ধি লওঁ বেগত দিয়ক গাড়ী চাওক কি জাম লাগছে হিচাপ নাই আগতে লগ পাই আছোঁ আৰু বৰষুণো হৈছে এলিফেণ্ট ৱাটাৰফলছৰ এইটো ৰাস্তাটো পিছফালে যোনটো ৰাস্তা দেখা পাইছে সেইটো ৰাস্তাত সোমাইছোঁ বৰষুণৰ কাৰণে মানে কি মটৰব্লগ কৰিবৰ কাৰণে ইমান অসুবিধা পাইছোঁ নক'ব আৰু এতিয়া এই ৰেইনকোট পিন্ধি আছিলোঁ ৰেইনকোটটো অলপ খুলি থৈ দিলোঁ এইখিনি মাত্ৰ বেছি নাই আৰু 350 মিটাৰ্ছ আছে এইখিনি মই গোপ্ৰ'টো লগাওঁ বৰষুণ দি আছে তেওঁ মানে ৰিক্সত লগাই লওঁ আপোনালোকক দেখাই আছোঁ ব্লগ এতিয়া দেখাই লওঁ এইটো হ'ল এলিফেণ্ট ৱাটাৰফলছ যোৱা ৰাস্তা বৰষুণ কিছু দি আছে উপায় নাই তেওঁ অলপমান ৰিক্সাত লৈ লৈছোঁ এই কি কৰিব লাগিব চেকিং পইণ্ট চেকিংটো কৰি লওঁ I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement Everything I do so instinctive and so passionate Every word I move so descriptive like an adjective I got a vendetta against people who patented Being negative when you should be getting after it I got facts over এলিফেণ্ট ৱাটাৰফলৰ পৰা ওলালোঁ দেখাব লগা ইমান একো নাই ৱাটাৰফলছ কেইটাৰ চিনেমেটিক শ্বট লৈছোঁ আপোনালোকে চাইছে চাগে কেনেকুৱা পাইছে ক'ব মানে ইমান মানুহ মানে কেমেৰা ওলাবৰ কাৰণে কিবা লাগে আৰু চব ফালেৰে গান কোনোবাই ৰিলছ বনাই আছে কোনোবাই কিবা বনাই আছে তো ইয়াতে অলপ টাইম ৰখি কেনে এইটো চেৰাপুঞ্জী যোৱা ৰাস্তা তাতে কেইটামান ৱাটাৰফলছ আছে সেইকেইটা চাই লওঁ এতিয়া আমি গৈ আছোঁ কিবা মাউডক এটা প্লেচ এটা আছে মানে পাহাৰ কিবা কিবি আছে তো সেইটো এটা চাব যাই আছোঁ বৰষুণৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে বহুত কষ্ট হৈ আছে গাইছ আৰু গোপ্ৰ' হ'ল ৱাটাৰপ্ৰুফ নহয় মানে ৱাটাৰপ্ৰুফে কেচিংটো মানে এটা কভাৰ এটা থাকে কভাৰটো গুচাই দিলে ৱাটাৰপ্ৰুফ হৈ নাযায় এতিয়া গৈ আছোঁ এইটো কি পালোঁ মেপ চাই আছে ৰঞ্জিতে তো ৰঞ্জিতৰ পিছে মই যাই আছোঁ কে তই আৰু কিয় ৰখলি বৰ্তমান আছোঁ আমি চেৰাপুঞ্জী নাপাওঁতে এখন ব্ৰিজ পাই ইয়াতে এটা ভিউ পইণ্ট আছিল এনেকুৱা কুঁৱলী ৰাস্তাত এনেকুৱা কুঁৱলী একো ভিডিঅ' বনাব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ সেইটো ৰাস্তাটো চাওক অৱস্থাই নাই ৰাস্তা পূৰা কুঁৱলী এতিয়া টাইম ৰখি আছোঁ অলপ পিছত যাওঁ আৰু ওলাই কুঁৱলী এনেকুৱা কুঁৱলী পৰিছে যেন 1 মিটাৰলৈকে একো ভিজিবিলিটি নাই সেইটো ৰাস্তা দি আহি বৰষুণ হেলমেটৰ ভিতৰত যিমানখিনি পঞ্চ থাকে সেই পৰ্যন্ত ভিজি গৈছে আহি এটা জেগা পালোঁ
আৰু আপোনালোকে জানে চাগে সেই জেগাটোৰ মই এবাৰ ভিজিট কৰিছিলোঁ, ৰিলছো বনাইছিলোঁ। এইটো হ'ল চহৰা আৰু এইটো হ'ল ৱাটাৰফলছটো। এতিয়া আমি ইফালে যাম। হোটেল আৰু বেছি নাই, 4 কিলোমিটাৰমান আছে। এইবাৰ মানে ভুল কৰা নাই, এইবাৰ মানে বুক কৰি থৈ দিয়া আছে। ডাইৰেক্ট হোটেললৈকে যাম। বৰষুণ কমিল এতিয়া, কিন্তু হ'লেও কি হ'ব, মাইক জিকি গৈছে, তো মাইকটো শুকাব লাগিব। মাইক নুশুকাকৈ যদি ডাইৰেক্ট কানেকশ্যন কৰি দিওঁ, শ্বৰ্ট চাৰ্কিট হৈ যাব পাৰে, গোপ্ৰ' যাব পাৰে, লগত মাইকো যাব পাৰে। তো এতিয়া ডাইৰেক্ট হোটেলত যাওঁ। হোটেলৰ পৰা কি দেখাব পাৰোঁ আপোনালোকক মই দেখাই দি আছোঁ। এটা চিনেমেটিকত ইয়াৰ ভিউটো এনজয় কৰক। এইখন বাইক শ্বপ, বাইকৰ অৱস্থা নাই, এইফালে বোকা, এইখন লগৰ চেচ গাড়ী, অৱস্থা নাই আৰু এই দুটা।